নমস্কাৰ বন্ধুসকল, মই মানছো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আমি ভিডিঅ'টোত আলোচনা কৰিম ভাৰতৰ পুৰাণ আৰু শাস্ত্ৰৰ ওপৰত কেইটামান কথা। হয় বন্ধুসকল, আজিকালি কিন্তু এইটো অকল শাস্ত্ৰৰ ওপৰতে কথাটো সীমাবদ্ধ থকা নাই। আজিকালি বিদ্যালয় পাঠ্যপুথিতো ইয়াৰ প্ৰশ্ন উত্তৰ দেখা গৈছে। বন্ধুসকল, গোটেই ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'ব। ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, বেদৰ কথাটো আমি জানোৱেই। বেদ আমাৰ 4খন: ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ। পঞ্চশস্য হ'ল ধান, যৱ, শ্বেতশক, তিল, মুগ। বন্ধুসকল, পঞ্চশতীৰ নাম হ'ল অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা, মনোন্নৰী। বন্ধুসকল, ভগৱান বিষ্ণুৰ দশাৱতাৰ নাম আমি সকলোৱে জানো। দশাৱতাৰ হ'ল বন্ধুসকল মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, পৰশুৰাম, বলৰাম, ৰাম, বুদ্ধ, কল্কি। সপ্তঋষিৰ নাম হ'ল বশিষ্ঠ, অত্ৰি, অংগিৰা, মৰিচি, পুল, পুলস্য, কুৰ্তু। বন্ধুসকল, পঞ্চতত্ত্ব বা পঞ্চভৃত্ত হ'ল ক্ষিতি, অপ, তেজ, মৰুত, বোম। বন্ধুসকল, পঞ্চতীৰ্থ হ'ল নিম, আমৈলতা, বগাবাহক, পতুল আৰু কণ্টকৰী। বন্ধুসকল, পঞ্চসমুদ্ৰ হ'ল দধি, ক্ষীৰ, ইক্ষু, লৱণ, খুৰা, ঘৃত আৰু চাদু। পঞ্চৱতী হ'ল অশ্বস্থ, ব্ৰত, বিল্ব, আমলখি, অশোক। বন্ধুসকল, কৃষ্ণই ব্যৱহাৰ কৰা শংখভাগৰ নাম হ'ল পঞ্চজন্য। হয় বন্ধুসকল, আজি ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। যদি এতিয়ালৈকে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিলে নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। বন্ধুসকল, জয় অসম।